বাহে হলা সততে আমিরা বহুত গল্প শুনছং দেৱ দেৱতা ৰাজা মহাৰাজাৰ গল্প আচৰিত আচৰিত ঘটনাৰ গল্প যিগিলান গল্প আজিকালিৰ চাৱাগিলানে বোধহয় নাজানে হাজাৰ হাজাৰ পুৰাণী বছৰেৰ গল্প তোৰে ভিতৰতে মহাদেৱ পাহাৰৰ কিছুমান আচৰিত আচৰিত গল্প আছে তো বাহে হলা আজি মই দুখাম বঙাইগাঁৱৰ মহাদেৱ পাহাৰ হয় এই পাকে যদি আমরা দেখম অবিভক্ত গোৱালপাৰা ডিস্ট্রিক্টত এই ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এটা সভ্যতা গঢ়ি উঠিছিলে আৰু সেইটো প্ৰাচীন কালৰ পৰাই কামৰূপ বা প্ৰাগজ্যোতিষপুৰ নামৰ আমি যি খণ্ড পাওঁ আমি আমাৰ পৌৰাণিক যিমান পুৰাণ মহাভাৰততো হাজাৰ আপুনি যিটো কৈছে হাজাৰ বছৰৰ পুৰণি বেছি হ'ব কম মন্দিৰ আছে তাতে থাকে এই সহস্ৰলিংগ এতিয়া সেই আপুনি কোৱাৰ দৰে মানে সপনতে পোৱা বস্তু এইটো মানে ভাৰতবৰ্ষৰ পৰা টোটেল দুটাহে আছে এটা চাউথাৰ্ণ চাইডত আছে আৰু দ্বিতীয়তে আমাৰ নৰ্থ চালমাৰ জিগতেৰ কথা যিমান জানিলেও যিমান শুনিলেও কম হ'ব যোন জাগাগতত আজিৰ পাৰে প্ৰায় 1000-2000 পুৰাণী কিছুমান বস্তু আছে আৰু যিগিলানের কথা আমি সতৰ পাৰে শুনি আহিছং তো বাহে হলা আজি আৰু দেৰি নকৰে ভিডিঅ'খন তাহলে আৰম্ভ কৰং বঙাইগাঁও টাউনের পারে মহাদেৱ পাহাড় প্রায় 30 কিলোমিটার মান ওতে যাবার কারণে বঙাইগাঁওর পারে শালমারা হইয়া মালিপাড়া হইয়া সোমাবা লাগে তো মই পাইলংকে মহাদেৱ পাহাড় লাহে লাহে চিৰি দিয়া উঠিয়া গিলং মই উপরের ফালে 1000-2000 পুরাণী বলে এই জাগা গো বহুত বলে পুরাণী গল্প লগ লাগিয়া আছে এই জাগাগতের লগত আচৰিত লাগে হেলাৰ যুগত সাধুগিলানে এতো এই পাহাৰৰ মাজত কেংকে যে বাচিয়া ওলাইছিল এই জাগাগো পূজা কৰিবাৰ কাৰণে এৰে এইগো একটা সুৰংগ কোৱা মতে এই সুৰংগগতে দিয়া ব্ৰহ্মপুত্ৰ নদীত বলে যাওয়া যায় মানে এতে পূজা কৰিবাৰ কাৰণে বলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পানী আনছিল এই সুৰংগগতে দিয়া হাসাই আচৰিত লাগে না এই গল্পগিলা শুনিয়া এৰে এইগিলান কিছুমান মূৰ্তি যিগিলান সেই যুগেৰে মোর ভাব হয় এইগো হাসাই হেলার যুগের বহুত ডাঙৰ মন্দিৰ আছিল বোধহয় এতে এতে বলে একটা গর্ভবতী আপি শিলের রূপ লয়া আছে সেই গতের কাহিনী হল গর্ভবতী হওয়ার কারণে রাইজের মানুহগিলানে বলে ওক ধরছিল বলে তই কার লগত গর্ভবতী হইছা আপিগতে বহুত প্রমাণ দিছিল আৰু পাছত সেই আপিগতে শিলেৰ ৰূপ লয়া এতে আছে আৰু এলা আমি জানিম এতে থাকা সহস্ৰ শিৱলিংগৰ কথা কোৱা মতে এই সহস্ৰ লিংগগো বলে প্ৰতি বছৰে বাঢ়িয়া যায় আৰু এই লিংগগো বলে ভাৰতৰ ভিতৰত দুইটা জাগাতে আছে একটা সাউথ ইন্ডিয়ানের ফালে আৰু একটা বলে এতে আৰু কাবাই কয় প্ৰথমটা বলে অমৰনাথত আছে যিগতেৰ নাম জ্যোতিলিংগ আৰু দ্বিতীয়টা হল সহস্ৰলিংগ যিগ এতে আছে শুনামতে এতে বলে বছৰত 4 বাৰ কৰে পূজা হয় ফাৰ্ষ্ট পূজাটা বলে চৈত মাহের 30 তাৰিখের পাৰে বহাগ মাহের 1 তাৰিখ পৰ্যন্ত হয় আৰু 2 নম্বৰ পূজাটা শাওন মাহত হয়
আৰু 3 নম্বৰ পূজাটা শিৱৰাত্ৰিত আৰু 4 নম্বৰ পূজাটা ফাগুন মাহত বোলে হয়। আৰু এতে আছে এখন শিলেৰ চোতাল, যিখন চোতালত বোলে আগতে আগেৰ মানুহগিলান মিটিং কৰিছিল। বাহে হলা এইগিলান আমাৰ আগেৰ পুৰাণী জাগা, যিগিলানের গল্প বোধহয় আজিকালিৰ চাৱাগিলানে বোধহয় দাস নাপায় নাইবা শুনা পোৱা নাই। তো গোটাখানে আয় আৰু এই আমাৰ পুৰাণী জাগাগিলানের নাইবা আমাৰ ওচৰৰ যিগিলা ঐতিহ্য জাগা সেইগিলানের বিষয়ে জানে আৰু বেলেগকো এইগিলানের বিষয়ে কওঁ, যাতে আমাৰ জাগাতো বহুত নাজানা বস্তু কিছুমান আছে। আৰু বোধহয় কিছুমান এই জাগাগতেৰ গল্পও আছিল, যিগিলান হয়তো মই শুনা নাই নাইবা দাস নাপাং। কাবাই যদি এই জাগাগতের বিষয়ে আৰু কিবা দাস পাইছ নাইবা গল্প শুনছা, তাহলে মোক কমেণ্টত লিখিয়া দিবি। যদি ভিডিঅ'খান ভাল লাগছে বাহে হলা চাৰিওফালে খিচিৰে দিবি আৰু বুঢ়া আঙুলিকো টিপিয়া দিবি। তো বাহে হলা আজিৰ ভিডিঅ'খান এতে চেছ কৰাওঁ। তো বাহে হলা নিমাং তাহালে আজি।